পৰীক্ষাৰ্থীসকল আজি আমি এটা নতুন ধৰণে আমি এন্টোনিম আৰু সিনোনিমখিনি আমি অলপ আলোচনা কৰিব বিচাৰিছো এক্সাম্পল হিচাপে মই দিছো ধৰা আমি কেতিয়াবা কি কৰো এটা ওয়াৰ্ডৰ এন্টোনিম বা সিনোনিম বিচাৰো ধৰি লৈছো বিগৰ সিনোনিম কি হ'ব বা বিগৰ এন্টোনিম কি হ'ব তো আনবাৰত আকৌ বেলেগ এটা ওয়াৰ্ড আহিব পাৰে গতিকে আমি একেলগে এটা ওয়াৰ্ডক যিমান পাৰো ম্যাক্সিমাম নাম্বাৰ অফ ওয়াৰ্ডস আমি আলোচনা কৰি লওঁ তেতিয়া আমাৰ বেনিফিট বেছিকে হ'ব গতিকে এই ফটোখনত বা ছবিটোত দেখিছা তোমালোকে কি আছে দুটা আমি ছবি আনিছো এটা হৈছে পানী এটা হৈছে জুইৰ অৰ্থাৎ দুইটাই কি হৈছে এন্টোনিম সিনোনিম পানীৰ এন্টোনিমটো হ'ব জুই আৰু জুইৰটো হ'ব পানী এন্টোনিম তো আমি এফালে কি কৰিম সিনোনিমখিনি একেলগে লিখিম ধৰি লৈছো ওয়াৰ্ডটো আহিছে আমাৰ বিগ এটা বিগৰ সিনোনিম বাকি কি হ'ব পাৰে আমি জনা বহুত আছে নজনাও আছে বিগ হিউজ লাৰ্জ এনৰমাস কলোজেল জাইগান্টিক আমি যে জাইগান্টিক কথা ক'লে বুলি কওঁ জাইগান্টিক মানে বিগ আসলতে ইমেন্স হলে ইমেন্স স্কাই বুলি কোৱা হয় আৰু মাসিভ ট্ৰিমেন্ডাস ভাস্ট এই গোটেই কিটাৰ মিনিং একেটা বিগ গতিকে তাৰ এতে এইখিনি হৈছে আমাৰ সিনোনিম এটা ইয়াৰ আমি কি কৰিম এন্টোনিম এই গোটেই কিটাৰ এটা আনটোৰ বুলি নহয় ই এক ধৰণৰ সেন্স বুজাইছে প্ৰকাণ্ড ডাঙৰ বৃহৎ এনেকুৱা বুজাবলৈ তাৰ অপোজিট বুজোৱা কেইটামান আমি ওয়াৰ্ড লম যেনেকৈ স্মল টাইনি লিটল মিনিয়েচাৰ ইম্পোভাৰিস্ট আৰু টিনি গতিকে এইখিনি হৈছে এফালৰ খিনি হৈছে একেফালে থকাখিনি হৈছে সিনোনিম বেলেগ পিনে থকা হৈছে এন্টোনিম অৰ্থাৎ যদি স্মল আৰু আমি টাইনি বুলি ধৰো সেই দুটা এন্টোনিম হয় কিন্তু বিগৰ লগত যদি আমি ইটো ঘৰৰ লগত যদি আনো তেতিয়াহলে সেইটো হ'ব এন্টোনিম একেফালৰ খিনি সিনোনিম বেলেগ এটা বক্সত বা বেলেগ এটা আমাৰ ইয়াত পানীখিনিত থকাখিনি গোটেইখিনি সিনোনিম আকৌ জুইত থকা গোটেইখিনি সিনোনিম পানী আৰু জুইৰ লগত যদি আমি মিলাই চাও তেতে এটা আনটোৰ এন্টোনিম হ'ব হলে তেনেকৈ আৰু এটা আমি লৈছো হ্যাপি জয়ফুল joyous glad cheerful delighted এই গোটেইখিনি হৈছে সিনোনিম এটা আনটোৰ সিনোনিম এতিয়া আমি এন্টোনিম চাও sad unhappy sorrowful depressed gloomy upset melancholy এই গোটেই বিলাক হৈছে এই বিলাকৰ এন্টোনিম এতিয়া আমাক পৰীক্ষাত কোনটো ওয়াৰ্ড আহে আমি নাজানো কিন্তু ফ্ৰিকুৱেন্টলি ওয়াৰ্ড বিলাক আমি জানি থব লাগিব তাৰ পিছত আমি আকৌ আৰু এটা লৈছো গুড ইয়াৰ সিনোনিম বিলাক হৈছে এক্সিলেন্ট সুপাৰব আউটস্ট্যান্ডিং ফাইন নাইস আকৌ কেইটামান আমি এন্টোনিম চাও ব্যাড টেৰিবল awful dreadful mean এইকেইটা হৈছে এন্টোনিম এটাৰ আনটো আকৌ আমি আৰু কেইটামান চাব পাৰো ফাৰ্ষ্টৰ মিনিং কেইবাটাও আছে আমি ইয়াত কোনটো ফাৰ্ষ্ট আমি বুজাব বিচাৰিছো এইখিনি ওয়াৰ্ড চালে গম পাবা ফাৰ্ষ্ট কুইক স্পিডি ৰেপিড সুইফট এইকেইটা এটা আনটোৰ সিনোনিম ইহঁতৰ এন্টোনিমটো হ'ব slow paced unhurried leisurely clumsy এইকেইটা হৈছে এন্টোনিম কিন্তু আকৌ এইখিনিৰ এটা আনটোৰ সিনোনিম হ'ব slow paced বা leisurely এইবিলাক হৈছে সিনোনিম এটা আনটোৰ হলে আৰু কেইটামান লৈ চাও easy ইয়াৰ সিনোনিম বিলাক হৈছে simple effortless straightforward smooth এইবোৰ এটা আনটোৰ সিনোনিম ইহঁতৰ এন্টোনিম হৈছে difficult hard tough challenging complicated laborious এইকিটা আগৰখিনিৰ এন্টোনিম কিন্তু এইবোৰ ডিফিকাল্ট হাৰ্ড টাফ এইবিলাক নিজৰ মাজত কিন্তু সিনোনিম
এতিয়া ডিফিকাল্টৰ সিনোনিম লিখা বুলি ক'লে আমি তাত যদি অপচনত থকা এইবিলাক থাকিব সিনোনিম ক'লে হাৰ্ড টাফ চ্যালেঞ্জিং এইবোৰৰ ভিতৰত এটা থাকিব এইবোৰ হৈছে এটা আনটোৰ সিনোনিম আৰু এন্টোনিম লিখা বুলি ক'লে ইজিৰ ফালে যাব হলে তো আজিৰ ভিডিওটোৰ আমি লাষ্ট আমি এটা ল'ব বিচাৰিছো hot warm boiling scorching sizzling blazing এইবিলাক হৈছে এটা আনটোৰ সিনোনিম আৰু আমি এতিয়া এন্টোনিম লম এইবোৰৰ এন্টোনিম cold cool frigid freezing icy chilly এইবিলাক হৈছে আগৰ কিটা ওয়ার্ডৰ এই কিটা ওয়ার্ড হৈছে এন্টোনিম কিন্তু cold cool frigid এইবিলাক নিজৰ মাজতে কিন্তু সিনোনিম এতিয়া প্ৰ্যাকটিছৰ বাবে মই কেইটামান ওয়ার্ড দিছো প্ৰ্যাকটিছ কৰি চাব পাৰা ফৰ এক্সাম্পল চুজ দা synonym of colossal হলে আৰু এন্টোনিম of miniature আৰু কেইটামান লোৱা synonym of superb antonym of depressed synonym of cheerful antonym of melancholy antonym of awful synonym of smooth antonym of sizzling synonym of freezing এই কেইটা মই কেইটামান প্ৰ্যাকটিছ কৰিবৰ কাৰণে তোমালোকক দি দিছো এতিয়া এইখিনি প্ৰথমে তোমালোকে আগৰ ভিডিওৰ আগৰ পাৰ্টখিনি নুসুৱাকে কৰিছোৱা কিমানখিনি মনত থাকিছে এনেকে প্ৰ্যাকটিছ কৰি যাব লাগে এক্সামত নহলে নতুনকে পালে আমাৰ কৰিবলৈ অসুবিধা হ'ব দিকে এইখিনি মই কৰি থাকিব নালাগে আমি অলৰেডি ডিসকাস কৰিছো গতিকে এইখিনি মই তোমালোকক অকনমান নতুন টাইপে মনত থাকিব নেকি বুলি আৰু ম্যাক্সিমাম ওয়ার্ডস একেলগে ডিসকাস কৰা হ'ব এই যেটো নতুন স্টাইলত কৰিলো গতিকে এনেকে বেছি বেনিফিটেড যদি হৈছা বা যদি অকনমান ভাল লাগিছে কিবা নিজৰ সুবিধা হৈছে তেতিয়াহলে মোক সৰুকে এটা কমেন্ট কৰি জনাই দিবা তেতিয়াহলে মই এই স্টাইলত আৰু দুটামান এন্টোনিম সিনোনিমৰ ওপৰত দি দিম আসলতে কি হয় এইবোৰ আমাৰ যেটো এক্সামত আহে আমি ভবা ওয়ার্ডটোৱে বা কৰবাত পোৱা ওয়ার্ডটোৱে আহিব তেনেকুৱা কথা নহয় সেই কাৰণে একেটা ওয়ার্ডৰ আমি সিনোনিম এন্টোনিম কেবাটাও জানি থব লাগে তাৰ মাজৰ পৰা কোনোবা এটা আহিব গতিকে আশা কৰো এইটোৱে তোমালোকক হেল্প কৰিব ইমানখিনি সময় তোমালোকক চাই মিলি যদি তোমালোক উপকৃত হৈছা বেনিফিটেড হৈছা তো মই অকনমান কষ্ট কৰাটো ভাল পাম থ্যাংক ইউ